हेलो एवरीवन नमस्कार मैं दीपशिखा आपलोक सकलोके पुनरबार दीपशिखार चेनेलলৈ स्वागतम জনাইছো আশা কৰিছো আপোনালোক সম্পূৰ্ণ সুস্থ হৈ আছে তাৰ লগতে সম্পূৰ্ণ সুখী হৈ আছে আৰু আজি মই এটা কি কৰিবলৈ বহিছো গম পাইছেনে মই যেটা পোষ্ট দিছিলো আৰু আপোনালোকক মোক যি মন যায় যি মনলে আহে যি কোৱেশ্চন মোক জানিব বিচাৰে সেইটোৱে সুধক মই আনসাৰ ডেফিনেটলি দিম আৰু এইকেইদিন ইটো হিটো কৰি থকাৰ কাৰণে দিব পৰা নাছিলো বাট এতিয়া মই বেছি পাতনি নেমেলো ডাইৰেক্ট যাও ভিডিও তুলে আৰু আজি আপোনালোকৰ কোৱেশ্চন আনসাৰছ খিনি দি যাম আৰু ভিডিওটো হ'বলৈ গৈ আছে বহুত বেছি দীঘল মই যিমান পাৰো শৰ্ট কৰিম বাৰু কাৰণ কি এবাৰ ভাবিছো আপোনালোকে যিমান কোৱেশ্চন কৰিছে তাৰ ম্যাক্সিমাম কোৱেশ্চন যাতে মই ল'ব পাৰো ফাৰ্স্ট কোৱেশ্চনটো লৈছো হেতু হৈছে তৃষ্ণাই কৰিছে তেওঁ লিখিছে তোমাৰ ভিডিও চাবৰ বাবে মোৰ মা বহুত বেছি ওয়েট কৰি থাকে বহুত ভাল পায় পাহি ঘৰৰ কামৰ লগতে আকৌ হ্যান্ড ওয়ার্ক ড্রয়িং এটসেট্রা কৰা ওয়াও তোমাৰ দৰে হ'ব বিচাৰো সদায় ইউ আৰ গ্ৰেট দীপশিখা বা থ্যাংক ইউ সো মাচ এন্ড আগুৱাই যোৱা লটস অফ লাভ ফ্ৰম নগাঁও পোন প্ৰথমতে বৰ্মাক মোৰ ফালৰ পৰা এটা ধন্যবাদ আশীৰ্বাদ কৰিব বুলি সদায় আশা কৰিলো আপোনালোকৰ মনৰ মাজত যদি সোমাব পাৰো তাতকে বেছি একো নালাগে নেক্সট কোৱেশ্চনটো কৈছে টিম্পি গগৈ তেওঁ লিখে কলেজ লাইফৰ মেমৰি শেয়াৰ কৰিবা কোৰ্স কথা কও স্কুল কলেজৰ মেমৰি বুলি ক'বলৈ হলে মোৰ ধেৰ মেমৰি আছে এটা সেন্টেন্সত কৈ শেষ কৰিব নোৱাৰো বাট বহুত এনজয় কৰিছিলো কলেজ লাইফটো আছে হৈছে এইচএসএলসি এট এইচএসএফ পাৰ্সেন্টেজ এইচএস বা এইচএসএফ পাৰ্সেন্টেজ কিনি দৰকাৰ হয় যদি চাকৰি কৰিব বিচাৰো ন কিন্তু এতিয়া মোৰ লাইফৰ পৰা লাহে লাহে হেতু ড্ৰিম আঁতৰি গৈছে গতিকে হেতু বাদ দিছো আৰু মই কি লৈছো জানে কোৱেশ্চনছ কিনি মোবাইল চাই চাই কোড কৰি মই বহুত খেলিমেলি হয় নেক্সট এবাৰ ৰিলেশনশিপত কিমান ইয়াৰ আছিলে ৰিলেশনশিপত আমি আই থিংক প্ৰায় 14 বছৰ 13 বছৰ 14 বছৰ মানে হ'ব এটা কাউন্টিং কৰিলেকে দিগদাৰ হৈছে তাৰপাছতে আমাৰ বিয়া হৈছিলে আৰু আজি বিয়া হোৱা 7 বছৰো হৈ গ'ল নেক্সট কোৱেশ্চনটো হৈছে হৰ্ষিতা বৰ্মন তেওঁ হৈছে ইণ্ডিয়া বুক অফ ৰেকৰ্ড বিলাকক কেনেকে এপ্লাই কৰিব পাৰি ময়ো DIY কৰি ভাল পাওঁ ইণ্ডিয়া বুক অফ ৰেকৰ্ডত যদি এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহলে তাৰ ওপৰত অলৰেডি এটা ভিডিও মোৰ চেনেলত আছে এবাৰ গৈ চাব পাৰিব মই ডিটেইলছত কৈছো তাত সেকেন্ড কথাটো হল যদি আপুনি হসাকে আগ্ৰহী হয় তেতিয়াহলে প্লিজ এপ্লাই কৰক আমাৰ অসমে যিমান কিটা ইণ্ডিয়া বুক অফ ৰেকৰ্ড লৈ আহিব পাৰে বা তেনেকুৱা ৰেকৰ্ডছ আনিব পাৰে মই বহুত ভাল পাওঁ আৰু মোৰ এক্সপেৰিয়েন্সটো আপোনালোকৰ লগত শ্বেয়াৰ কৰা মেইন কাৰণ এইটো আছিলে যাতে অসমৰ চুকে কোণে থকা আৰু প্ৰতিভাবোৰ কাৰণ কি মই জানো আমাৰ অসমৰ চুকে কোণে বহুত প্ৰতিভা আছে কিন্তু তেওঁলোকে সঠিক মাৰ্গদৰ্শনটো নাপায় আৰু সেইকাৰণে মই গোটেইখিনি শ্বেয়াৰ কৰিছো যাতে আপোনালোকে এপ্লাই কৰক ধেৰ এৱাৰ্ডছ আনক আমাৰ অসমখনক ইণ্ডিয়া হলত অকমান হ'লেও চহকী কৰি তোলক সো এই ভিডিও চাব তেতিয়া আপোনালোকে সম্পূৰ্ণ গম পাব নেক্সট লৈছো সেহনাজ সলিমা আৰু ৰিমি গোস্বামী দুয়োকে এটা কোৱেশ্চনে সুধিছে সকলো সিচুৱেচনতে কেনেকে ইমান পজিটিভলি মেইনটেইন কৰে সেইটো সঁচাকে এটা ভাল কোৱেশ্চন কৰিছে কাৰণ কি আজিকালি দেখা যায় যে কিবা এটা বিচাৰি যদি আমি নাপাও সকলো মানুহ মানে ডিপ্ৰেছনতে গুচি যায় মোৰ লাইফতে এনেকুৱা বেয়া হৈছে ভাবে কিন্তু চাবচোন আপোনাতকেও বেয়া লাইফ বহুতে হাঁহি হাঁহি জীয়াই আছে আৰু আপুনি যদি বস্তুটো নাপায় সেইটো নাপাও ভাবি থাকিলে বেলেগ কিবা যদি পাবলৈ আহিও আছে ন ৰাস্তা সেইটো ঘূৰি গুচি যাবগে গতিকে যেটো নাপায় সেইটো অকণমান ৰাস্তাটো চেঞ্জ কৰি দিব বেলেগ এটা হলো ৰাস্তাইদি আপুনি নিজৰ যেটো এইম হয় সেইটো আপুনি এচিভ কৰিব পাৰিবই আৰু এনেকৈ পজিটিভকে থাকক বেছি ভাবি লাভ নাই জানেনে বহুত মানুহ আছে যাৰ সপোনবোৰ পূৰা নহয় মোৰে কিমান সপোন পূৰা নহলে এতিয়া ভাবি থাকিলে কি হ'ব আৰু নেক্সট কোৱেশ্চনটো লওঁ স্কুলৰ জীৱনৰ আটাইতকৈ মধুৰ স্মৃতি কি যি নেকি আপোনাৰ কোনোদিনেই পাহৰিব নিদিয়ে কোৱেশ্চনটো কৰিছে ত্ৰিবেণী বৰা থ্যাংক ইউ কোৱেশ্চনটো কাৰণে মোৰ বেষ্ট ফ্ৰেণ্ড দুজনী আছে বেষ্ট ফ্ৰেণ্ড দুজনী তাতে পাইছিলো আৰু তেনেকুৱা আৰু আমি বহুত কিবা কিবি মস্তি কৰিছিলো তেনেকৈ স্কুলৰ জীৱনৰ বহুত স্মৃতি আছে কৈ শেষ কৰিব নোৱাৰি আৰু আপোনালোকে শুনিও বৰ হৈ যাব নেক্সট কোৱেশ্চনটোলৈ যাওঁ ভিন্দোৰ বেড হেবিটছ 3টা আৰু 3টা ভাল হেবিটছ সেই কোৱেশ্চনটো হৈছে বৰ্ষা কলিতা নলবাৰীৰ পৰা আৰু ছায়ামণি বৰা দুজনী হৈছিলে দেই ভাল হেবিটছ কেইটা কৈ লওঁ ফাৰ্ষ্ট কথা বহুত বেছি কেয়াৰিং হয় সেকেন্ড কথা মোক কথা ক'লে অকমান শুনে আৰু অলপমান থাৰ্ড ভাবি নাই পাৰি 3টা বেয়া গুণ হৈছে প্ৰথম কথা আছে কথা বিৰাট বেছি কম কয় একদম মানে মোৰ মাথাটো গৰম হৈ যায় সেকেন্ড মোক কোনো দিন একো আজিলৈকে বনাই খোৱা নাই হাজবেণ্ডে কিমান মৰমত বনাই খুৱাই না একো খোৱা নাই থাৰ্ড কথাটো হৈছে যলৈকে যায় মোক লৈ যায় জানেনে এটিএমলৈ যাবলৈ হলে মোক লৈ যায় গ্ৰসাৰী দোকানত যাবলৈ হলে মোৰ লৈ যায় মই যদি কওঁ আলু 1 কেজি লৈ না তাতো মই যাব লাগে মাংস আনি অকণ লৈ আহা তাতো মই যাব লাগে কিবা এটা বিল এখন দিব লাগে তাতো মই যাব লাগে সবতে মোক টানি লৈ ফুৰে মোৰ সেইটো মাথা গৰম হৈ যায় তাৰ বেড হেবিট আছে কাৰণ কি বেলেগ কোনো ফ্ৰেণ্ডছ নাই ন সেইকাৰণে মোকে টানি ঘূৰি ফুৰে এনি টাইম
নেক্সট কুৱেশ্যনটো কৈছে পল্লৱী হাজৰিকা আৰু লীলাক্ষী দেৱী কৈছে যে ওৱান ভিডিঅ' এবাউট থাইৰইড উইথ প্ৰেগনেঞ্চি। থাইৰইড আৰু প্ৰেগনেঞ্চিৰ ওপৰত মোক এটা ভিডিঅ' বনাব কৈছে। ডেফিনেটলি মই লৈ আহিম। মই অকণমান ব্যস্ততাৰ কাৰণে আনিব পৰা নাই, কিন্তু মই ডেফিনেটলি আনিম। আপোনালোকৰ কাৰণে নিশ্চয় উপকৃত হ'ব। কুৱেশ্যনটো সুধিছে লাভ ষ্টৰিটো ক'বাচোন। ধুনু মাইনা গোলাঘাটৰ পৰা কৈছে। ত' চিয়'ৰ মই লাভ ষ্টৰিটো ডেফিনেটলি বহুত সোনকালে শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। কিনো আছে জানিবলৈ, তথাপিও শ্বেয়াৰ কৰিম বাৰু। নেক্সট দিছে প্ৰণৱৰ খোৱাৰ থালিখন দেখুৱাই যে ভাল লাগে। থেংক ইউ। আপুনি চাকৰি কৰাৰ কথা ভবা নাই নেকি? মই পিছে হয় চাকৰি কৰাৰ কথা ভবা নাই, কিন্তু মোৰ বহুত বেছিয়ে ইচ্ছা আছিলে চাকৰি এটা কৰিবলৈ। সেইটো কেতিয়াবা ভাবিলে বেয়া লাগে। বৰ্তমান কিন্তু চাকৰিৰ কথা ভবা নাই। প্ৰণৱৰ ক'ত চাকৰি কৰে? ই ডাইৰেক্টৰ অফ ফৰেনচিক চায়েন্স কাহিলীপাৰা, যিটো তাহাঁতৰ অফিচ আছে সি তাতে কৰে। সি গভৰ্ণমেণ্ট চাকৰি কৰে আছাম গভৰ্ণমেণ্টৰ আণ্ডাৰত। পাহি পঢ়া শুনাৰ পৰা খোৱালৈকে কেনেকৈ যত্ন লয় দেখুৱাই ভিডিঅ' এটা বনাব। পাহি পঢ়া শুনাটো এতিয়ালৈকে প্ৰেছাৰ পৰাই নাই। অকণমান লিখিবলৈ দিওঁ, লিখে আৰু মই বাকী ভিডিঅ' এটা ডেফিনেটলি বনাম বাৰু। এই কুৱেশ্যনটো সুধিছে মোক পাপৰি দাস, গীতা গগৈ আৰু ওদালগুৰিৰ পৰা পিংকি নাথ, কংকনা জিতুমণি কলিতা, ৰোহিতা পাত্ৰী, ববিতা দেৱী, নিজৰা ডেকা। নেক্সট পাহিৰ ডেট অফ বাৰ্থ বা তাইৰ এজ কিমান সুধিছে নয়নমণি কলিতা, বৰ্ণালী চিত্ৰকাৰ। ত' পাহিৰ ডেট অফ বাৰ্থ হৈছে 19 ফেব্ৰুৱাৰী 2018 আৰু তাই 4 বছৰ হৈ গৈছে। লাষ্ট ফেব্ৰুৱাৰীত বাৰ্থডে ব্লগটো দেখিছে নিশ্চয়। আৰু এতিয়া তোমাৰ ফাৰ্ষ্ট লাভ কোন আছিল? অপু পেগু। ফাৰ্ষ্ট লাভটো মানুহৰ বহুত থাকে, তথাপিও যদি প্ৰেমৰ কথা সুধিছে তেতিয়াহ'লে ফাৰ্ষ্ট লাভ আছিলে প্ৰণৱ, আৰু তাৰ লগতে এতিয়ালৈকে কণ্টিনিউ হৈছে। ঘৰৰ কাম কৰাৰ লগতে নিজৰ বাবে কেনেকে টাইম উলিওৱা? অনামিকা বৰ্মন। সঁচাকৈ কেতিয়াবা লাগে জানে 24 ঘণ্টাটো যেন কম হৈছে। কামখিনি কৰি শেষেই নহয়, ৰাতি হৈয়ে যায়। ঘৰৰ কাম কিন্তু সমানে থাকে, কিন্তু মোৰ শাহুমাই বহুতখিনি মোক কামত সহায় কৰে। তেওঁ মানে আমি দুজনী একচুৱেলি কাম ভাগ কৰি কৰোঁ, সেইকাৰণে টাইমো ওলায়। আৰু পাহিকো তেওঁ বহুতখিনি সময় চাই দিয়ে, গতিকে মোৰ অলপমান টাইম ওলায়। সেই টাইমখিনি মই ৰেষ্ট লোৱা সলনি কিবা এটা কামতে ইউটিলাইজ কৰোঁ, যাতে কিবা এটা আউটপুট ওলায়। সেনেকেই মেনেজ কৰোঁ। আৰুনো কি আৰু আমাকৈ জনিছে কলেজত থাকোঁতে কিমান প্ৰপ'জ আহিছিল? নীলাক্ষী কলিতা। কলেজত থাকোঁতে বহুতে প্ৰপ'জ আহিছিলে, কিন্তু সকলোৱে জানে যে মোৰ বয়ফ্ৰেণ্ড হয়। গতিকে যেতিয়া নাজানিছিলে, যেতিয়া কোনেও গম নাপাইছিলে, তেতিয়া কিন্তু বহুত প্ৰপ'জেল আহিছিলে, কিন্তু চবৰতো একো উপায় নাই। আনচাৰটো এটাই, মোৰ অলৰেডি বয়ফ্ৰেণ্ড আছে। চ' সেয়া নেক্সট কুৱেশ্যনটো লৈছোঁ। সেইটো দিছে জ্যোতিলিনাই। তোমাৰ তেজপুৰৰ ঘৰ কোন জেগাত আছে আৰু তেজপুৰত কিয় নাথাকা? তেজপুৰৰ ঘৰটো আছে দেখোন মুঢ়া তেতেলী বুলি কয়, সেইখিনি জেগাতে আছে। আৰু নথকাৰ মেইন কাৰণটো হৈছে হাজবেণ্ডৰ চাকৰি গুৱাহাটীত, আৰু সেইকাৰণে আমি একেলগে থাকোঁ। আৰু গুৱাহাটীত ক'ত সুধিছে ঘৰটো? বৰ্তমান গুৱাহাটীত 6 মাইলতে আছোঁ। যিটো ঘৰত আছে সেইটো ৰেণ্টেড হাউচ হয়, আৰু য'ত আমাৰ যিটো ফ্লেট বনি আছে সেইটোতো গম পাইছে চাগে। যেতিয়া নিজৰ ঘৰলৈ যাম ডেফিনেটলি দেখুৱাম ভালকৈ। আৰু এইখিনিতে কওঁ, আমাৰ লাভ ষ্টৰিটোৰ ওপৰত বহুত কুৱেশ্যন আহিছে, বাট ইমানবোৰ কুৱেশ্যন আজি মই লোৱা নাই। তাৰ লগত ৰিলেট কৰা কুৱেশ্যনবোৰ বেছিকৈ লোৱা নাই, কাৰণ কি অতি শীঘ্ৰে লাভ ষ্টৰিটোৰ ওপৰত ভিডিঅ' বনাম, তেতিয়া আপোনালোকে ডেফিনেটলি গম পাব। গতিকে আজি কুৱেশ্যন আনচাৰ নলওঁ দেই, জানো পাব প্লিজ। নেক্সট হৈছে বা তুমি কেতিয়াৰ পৰা এম্ব্ৰইডাৰী ফেব্ৰিক চিলাই কৰিব শিকিছিলা? বৈশালী বৰাই সুধিছে। মই একচুৱেলি যেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছোঁ তেতিয়াই ফাৰ্ষ্ট চিলাই কৰিব শিকিছিলোঁ, আৰু মোৰ গুৰু আছিলে মোৰ মা। আৰু তাৰপাছত ডিগ্ৰী কৰি থাকোঁতে ইমান কৰিবলৈ সময় পোৱা নাছিলোঁ, কিন্তু মাষ্টাৰ ডিগ্ৰীত গৈ আকৌ এইখিনি ষ্টাৰ্ট কৰিছিলোঁ। হোষ্টেলতো বহুত কৰোঁ, আগতে হোষ্টেলত চলিবি কিমান চিলাই কৰে, ময়ো লাগি যাওঁ তাৰ লগতে। নেক্সট কুৱেশ্যনটো লৈছোঁ পাহি কোন স্কুলত দিছে? এইটো বহুতে সুধিছে মোক কুৱেশ্যনটো, যেনেকৈ হিয়ামণি গোস্বামী, মহিনুল আলী, প্ৰস্তুতি বৈশ্য, টুইংকল কলিতা, সংগীতা শইকীয়া সুধিছে। পাহিক মই দিছোঁ মডাৰ্ণ ইংলিছ স্কুল দিছোঁ, কাহিলীপাৰাত আছে, তাতে দিছোঁ। আৰু লগতে সুধিছে ইয়ৰ হবিজ। মোৰ হবি কি? মোৰ হবি হৈছে আৰ্ট এণ্ড ক্ৰাফ্ট। দেখিছেনে, এইটো বনাইছোঁ। নেক্সট আৰু এটা লৈছোঁ সংগীতা আৰু চিনিবাৰ মাজত কাক বেছি ভাল লাগে? যিকোনো এজনীৰ নাম ল'বা। বিপাশা দত্ত। দুইজনীকে ভাল লাগে। দুইজনীৰ লগত মোৰ কথা পতা টপিকবোৰ বেলেগ বেলেগ হয়। চিম্বাৰ লগতে পাওঁ, গতিকে তাৰ লগত বেছি কথা পতা হয়। ৰিমিক বিয়াৰ আগতে যেতিয়া পাইছোঁ তেতিয়া বহুত কথা পাতিছিলোঁ, কিন্তু এতিয়া মাজে মাজে লগ পোৱা হয়, তো অকণমান কথা পতাটো কম হয়, বা দুইজনী একেই টাইপৰে হয়, গতিকে দুইজনীকে ভাল লাগে বাৰু। গতিকে তাৰ মাজত এজনী চিলেক্ট কৰাটো মোৰ কাৰণে ইম্পচিবল। আৰু মোক ফচাবৰ কাৰণে আপুনি কুৱেশ্যন উঠিছে, সেইটোও গম পাইছোঁ মই। নেক্সট হৈছে পাহিৰ ৰিয়েল নাম কি হয়? পাহিৰ ৰিয়েল নাম হৈছে সমৃদ্ধি বৰা। তোমাৰ ফেভৰেট কালাৰ? মোৰ ফেভৰেট কালাৰ হৈছে য়েল্ল'। গুৱাহাটীত কোন জেগাত থাকা? গুৱাহাটী 6 মাইলত। কুৱেশ্যন কেইটা সুধিলে বুলিত আছে। নেক্সট জীৱনৰ পৰা নোপোৱা 3টা বস্তু। ফাৰ্ষ্ট বস্তুটো হ'ল মই চাকৰি কৰিব বিৰাট মন আছিলে, মই সেইটো নাপালোঁ। তাৰবাবে বেলেগ বস্তু নাই, সেইটোৱে নাপালোঁ মই। নেক্সট হৈছে জীৱনৰ ভাল লগা মুহূৰ্ত। ভাল লগা মুহূৰ্ত বহুত থাকে জীৱনৰ, কিন্তু এইটো মুহূৰ্ততে মোৰ মনলৈ অহা এটা মুহূৰ্তৰ কথা কওঁ। আমাৰ বিয়াৰ দিনটো, আমাৰ বিয়া হৈছিলে 1 ডিচেম্বৰ 2014।
নেক্সট কুৱেশ্যনটো সুধিছে চুলিত কি হেনা ইউজ কৰা পৰিস্মিতা গগৈ সুধিছে মই বহুত দিন হেনা কৰা নাই বাট লাষ্ট যেতিয়া কৰি আছো তেতিয়া মই নুপুৰ হেনাটো ইউজ কৰিছিলো কেতিয়াবা মই হাৰ্বেলটো ইউজ কৰো তাৰ বাহিৰে বেলেগ ইউজ নাই কৰা নেক্সট কুৱেশ্যনটো হৈছে আপুনি মুখত ডেইলি কি ক্ৰীম ইউজ কৰে কি ক্ৰীম ইউজ কৰোঁ আপোনালোকৰ লগত ডেফিনেটলি শ্বেয়াৰ কৰিয়ে থাকো ব্লগবোৰ চালে গম পাবই তাৰ লগতে আপুনি মোক এটা ভাল লিপষ্টিকৰ নাম ক'বচোন কুৱেশ্যনটো সুধিছে পৰি ফুকন মেকআপৰ কথা যে মোক প্লিজ নুশুনিবা মেকআপৰ ওপৰত মোৰ ইমান আইডিয়া নাই আৰু মেকআপ নকৰাৰ কাৰণে চাবচোন মই কিমান গালি খাইছোঁ আপোনালোকৰ পৰা লিপষ্টিক কি ভাল হ'ব নাজানো চ' এইটো বেলেগ কাৰোবাক সোধাই ভাল হ'ব কুৱেশ্যনটো নেক্সট নতুন ঘৰটো কেতিয়া যাবা মুন মইনা শইকীয়া সুধিছে নতুন ঘৰটো মেবি আমাৰ নেক্সট ইয়াৰ কমপ্লিট হ'ব তেতিয়াই যাম আৰু নেক্সট হৈছে ফেভৰেট এক্ট্ৰেছ বলিউড আৰু অসমীয়া বলিউডৰ চবতছে ভাল লগা হৈছে মোৰ কাজল এভাৰগ্ৰীণ আৰু অসমীয়া আছে প্ৰস্তুতি পৰাশক বহুত ভাল লাগে মোৰ নেক্সট এই কুৱেশ্যনটো সুধিছে বিতুপন শইকীয়া আৰু কলেজৰ বেষ্ট ফ্ৰেণ্ড মই কৈছোঁ দুজনী এজনী আছে অৰুন্ধতী দেউৰী আৰু এগৰাকী হৈছে অন্তৰা বৰুৱা কলেজৰ স্কুল টাইমৰ পৰা আছে এতিয়ালৈকে চলি আছে নেক্সট লাইফৰ ৰিগ্ৰেট কি নৱনীতা এটাই ৰিগ্ৰেট মই কৈছোঁৱেই চাকৰি কৰিব নাপালোঁ চাকৰি লাইফটো কণ্টিনিউ কৰিব নোৱাৰিলোঁ সেইটোৱে দুখ লাগে মোৰ নেক্সট তোমাৰ ঘৰ ক'ত মোৰ ঘৰ হৈছে শিৱসাগৰ কুৱেশ্যনটো দিছে অনামিকা কলিতা নেক্সট ইউটিউবৰ পৰা কিমান পইচা পোৱা সংগীতা কলিতা ইউটিউবৰ পৰা পইচা কিমান পোৱা মানে মই বৰ এটা ভাল ইনকাম নকৰোঁ দেখিছেনে ভিডিঅ'বোৰ ইমান নচলে ভিডিঅ' বেছি নচলিলে পইচাও নাহে ইমান এটা আৰু জাষ্ট চলি গৈছোঁ কোনোবা পৰা পইচা নোলোৱাকৈ নিজে চলি আছোঁ আৰু সেয়াই আৰু কিন্তু মই বেছি কুৱেশ্যন ল'ব নোৱাৰি কাৰণ কি ভিডিঅ'টো বহুত লম্বা হৈ গৈ আছে নেক্সট সুধিছোঁ বা আপুনি কলেজত কিমানলৈকে পঢ়া SR বৰা আছে মই কলেজত মানে মই মাষ্টাৰ ডিগ্ৰীলৈকে কৰা মোৰ মাষ্টাৰ ডিগ্ৰী আছিলে মাষ্টাৰ্ছ অফ কম্পিউটাৰ এপ্লিকেশ্যন যিটো বৰ্তমান মই ধোৱাচাঙত উঠাই থৈ দিছোঁ তাৰপিছত হৈছে ঘৰটো ক'ত লৈছে আপোনালোকে হিমাশ্ৰী শৰ্মাই সুধিছে ঘৰটো একচুৱেলি জেগাডোখৰ নামটো মই পাৰ্টিকুলাৰলি ক'ব নোৱাৰিম এই যিটো ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিখন আছে ন আমাৰ এই হাইৱে ফালে গুৱাহাটী হাইৱে ফালে তাৰ অপজিট চাইডে পৰিব ঘৰটো জেগাডোখৰ নাম কিন্তু মই ক'ব নোৱাৰিম দেই আৰু এটা কুৱেশ্যন লাষ্ট লওঁ তোমাৰ লাভ নে এৰেঞ্জ মেৰেজ শিক্ষা গগৈ বাপৰে প্ৰণয়বাৰ মোক দেখিলে কেনেকুৱা লাগে কমেণ্ট কৰিবচোন আমি দুটা যিমানহে কাজিয়া কৰোঁ এৰেঞ্জ মেৰেজত ইমান কাজিয়া কৰিলে হ'লেই হয় আৰু আমাৰ সেইকাৰণে লাভ মেৰেজ হৈছে আৰু মই বেছি কুৱেশ্যন নলওঁ কাৰণ ভিডিঅ'টো বহুত বেছি দীঘল হৈ গৈছে আপোনালোকে ইমান কুৱেশ্যন কৰিলে বহুত ভাল লাগিলে বাট মই আৰু কেইগৰাকীমানৰ নাম কৈ দিছোঁ তেওঁলোকে মোক কুৱেশ্যন কৰিছে ডক্টৰ গীতাশ্ৰী দাৰৱধৰা ডিম্পী মৰাণৰ পৰা কৈছে তৃষ্ণা শইকীয়া ঋতিস্মিতা দাস বৰপেটাৰ পৰা জেছমিন বেগম নাজমা মাজিদ মৌচুমী শইকীয়া ৰিংলি শিৱসাগৰৰ পৰা উপলক্ষী গোহাঁই মধুস্মিতা গোলাঘাটৰ পৰা RC ৰূপালী গগৈ ছয়ানিকা গগৈ বিশ্বজিৎ দত্ত ডিব্ৰুগড়ৰ দীপিকা বৰা বৰ্ণালী চিত্ৰকাৰ তুলিকা দীক্ষিতা দাস ইমানজী মিশ্ৰা পূৰবী কলিতা আশাৰাণী দাস কিনাশ্ৰী বৰা সোণমণি বৰ্ণালী বৈশ্য পূবালী দাস চম্পক বৰা মৌচুমী ডেকা হিমাশ্ৰী ডেকা আৰু মৌচুমী গোটেই অসমৰ চুকে কোনোবা মোক কমেণ্ট কৰিছে তাৰ কাৰণে বহুত 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 ধন্যবাদ আপোনালোকে মোক ইমানখিনি মৰম দিছে সেইকাৰণে বহুত ভাল লাগিলে আৰু তাৰ লগতে ভিডিঅ'টো ইমান দেৰি ধৈৰ্য সহকাৰে চোৱাৰ বাবে ধন্যবাদ আশা কৰিছোঁ আজি ভিডিঅ'টো চাই ভাল লাগিলে যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব প্লিজ নাপাহৰিব প্ৰথমবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দীপশিখা ফেমিলি এজন পাৰ্মানেণ্ট মেম্বাৰ হৈ পৰক আপোনালোকক পুনৰ লগ পাম দীপশিখাৰ ব্লগৰ আন এটা ভিডিঅ'ত তেতিয়ালৈকে সদায় হাঁহি থাকিব আৰু বাই বাই